মই মুনমিয়ে মোৰ ইউটিউব চেনেল মুনমি ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া দিনৰ 11 বাজিছে। আচলতে মই এতিয়া গা ধুই আহিছোঁহে, কিন্তু মোৰ উঠা আজি সোনকালেই হ'ল। আজি ঢেৰ কাম কৰিবলগীয়া হৈছে, কাৰণ আজি 26 তাৰিখ, হাত লাগি আছিল। সকলোৱে জানে হাতৰ সুদিৰ হ'ব লগা হৈছে ঘৰত। গতিকে ঘৰ দুৱাৰ মচা, বাহিৰে ভিতৰে ঢেৰ কাম থাকে নহয় জানো। সেই সকলোবিলাক কাম কৰি মই এতিয়া আজৰি হৈ আহিছোঁ। কাপোৰখিনি ধোৱাই হোৱা নাইকিয়া। কালি আমাৰ ইয়াত লাইন নাছিল, মানে কালিৰ পৰা বতৰ খুব বেয়া আছিল কালি, সেইকাৰণে কালিয়ে কাৰেণ্টটো গ'ল। আৰু আজি সেইকাৰণে মই কাপোৰখিনি খালি চাৰ্ফে দি থৈছোঁ, কাৰণ পানী কমি আছে আৰু মেচিনটোও নচলে কাৰেণ্ট নাথাকিলে। গতিকে কাৰেণ্টটো আহিলে মই কাপোৰখিনি ধুই দিম। ভাবিছোঁ এতিয়া গাটো ধুই আহি পেলাই মই ভাবিছোঁ এতিয়া এইখিনিৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু যদি মোৰ ব্লগটো আজি চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে মোৰ ভিডিঅ'সমূহ পায়। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজি এতিয়া পাকঘৰলৈ যাওঁ। পাকঘৰত আজি একোৱেই কৰা নাইকিয়া, তাকে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাম। তেতিয়াহ'লে ব'লকচোন আজি ভিডিঅ'টো মোৰ ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আগফালে অপৰাজিতা গছজোপাত ফুল লাগি আছিলে। এনেকৈ ফুল লাগিলে মাজে মাজে নি পেলাই চাহ খাওঁ, কেতিয়াবা পায়স বনালে পায়সতো দিওঁ। আজি ভাবিছোঁ চাহ একাপ খাই লওঁ, সেইকাৰণে ফুল কেইপাহমান ছিঙি লৈছোঁ। এয়া ছিঙি পেলাই এয়া চাহ বনাওঁগৈ। কেনেকৈ চাহ বনাওঁ ব'লকচোন চাই লওঁ। কঁঠালৰ গুটি কেইটামান ৰ'দত দি থৈছিলোঁ, ৰ'দ নাইকিয়া হোৱাত সেইকেইটা বেলেগ এজেগালৈ দি দিলোঁ। অপৰাজিতাৰ চাহ বনাম, আৰু চাহখিনি বনাবলৈ মই অপৰাজিতা এনেকৈ গুচাই ল'ম। এনেকৈ গুচাই লৈছোঁ। এয়া এইখিনি এনেকৈ আঁতৰাই পেলাই এনেকৈ গুচাই ল'ম। এৰাই গৈছে, এয়া এনেকৈ টানি দিলে এৰাই যাব। আৰু এয়া এনেকৈ মই গোটেইখিনি এনেকৈ গুচাই লওঁ। এয়া চাহ বনাবলৈ মই পেন এটাত পানী বহাই দিলোঁ, আৰু ফুলকিপাহ মই দি দিছোঁ। এনেকৈ মই ঠাণ্ডা পানীতে ফুলকিপাহ দি পেলাই একেলগে উতল আহিবলৈ দি দিম। এয়া উতল আহি গ'ল। এয়া ইয়াত মই চেনি দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি দিব, যোনে যিমান খাই ভাল পায়। আৰু মই অকণমান মৌ দিছোঁ। এয়া চাহ চেকি দিলোঁ। এয়া দেখিছেনে, অপৰাজিতা ফুলৰ চাহ মোৰ ৰেডি হৈ। এতিয়া চাহকাপ খাই লওঁ, খাই পেলাই মই পাকঘৰৰ কামত লাগোঁগৈ। এতিয়া মই মাছৰ সৈতে টেঙেচি টেঙাৰ জোল বনাম। ব'লকচোন চাওঁ কেনেকৈ বনাম। টেঙেচি শাকখিনি এয়া ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া এই টেঙেচি শাকখিনি মই এটা চচপেন লৈছোঁ, এই চচপেনত এনেকৈ দি দিছোঁ। দি ইয়াত ভাল পানী ব্যৱহাৰ কৰিছোঁ। এয়া ইমানটো জোখত মই পানী দি এতিয়া মই এইখিনি গেছত উঠাই দিম। মই এয়া গেছত উঠাই দিলোঁ, আৰু এইখিনি এনেকৈ সিজিবলৈ দিম। এইখিনি এনেকৈ ঢাকন মাৰি দিছোঁ, আৰু এইখিনি সিজি থাকে মানে মই বেলেগ বস্তুখিনি যোগাৰ কৰি লওঁ। টেঙেচিখিনি 5-6 মিনিটতে ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এইখিনি বেলেগ এটা বাচনত চেকি লওঁ। এয়া টেঙেচি মই সিজাই পেলাই জোলখিনি উলিয়াই ল'লোঁ, আৰু সিটাখিনি মই এয়া চেপিছিলোঁ, চেপি পেলাই এইখিনি মই পেলাই দিম। আৰু ইয়াৰ লগত দিবলৈ পিঁয়াজ কাটি লৈছোঁ, আৰু আলু দুটা সিজাই লৈছোঁ, নহৰু 3 ফুটা মই থেতেলিয়াই লৈছোঁ। এতিয়া মই এইখিনি কেনেকৈ বনাম ব'লকচোন চাওঁ। কেৰাহীত তেল গৰম কৰি পেলাই পিঁয়াজখিনি এনেকৈ ভাজিছোঁ, আৰু পিঁয়াজৰ লগত মই নহৰু 3 ফুটা যে থৈছিলোঁ সেয়া দি দিছোঁ। এয়া মই নিমখ দিছোঁ, হালধি, এনেকৈ ভালকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াত বইল কৰি থোৱা আলু কেইখন দি দিছোঁ। যিহেতু আলুখিনি বইল কৰি থোৱা আছিলে, মই এতিয়া বেছি ভাজি নলওঁ, ইমানতে মই এইখিনি জোলখিনি ইয়াত দি দিছোঁ। আৰু জোলখিনি দি
আৰু মই বেলেগকৈ পানী নিদিওঁ। এইখিনি জুলতে মই ল' ফ্লেমত বা মিডিয়াম ফ্লেমত মই অলপ 5 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিছোঁ। টেঙেচিত দিবলৈ মাছ ফ্ৰাই কৰি থৈছিলোঁ। প্ৰথমতে আপোনালোকক দেখুওৱা নহ'লে, এতিয়া মই এই ফ্ৰাই কৰি থোৱা মাছখিনি টেঙেচিৰ তৰকাৰীখিনিত দি দিম। এয়া চাওক, তৰকাৰীখিনি উতলি আছে। মই উতলা তৰকাৰীখিনিত এয়া মাছখিনি দি দিছোঁ আৰু দি মই 2-3 মিনিটমান ৰাখি দিম আৰু ৰাখিলে মোৰ টেঙেচি তৰকাৰী ৰেডি হৈ যাব। এয়া আজি মোৰ মাছৰ সৈতে টেঙেচি টেঙাৰ জোল ৰেডি হৈ গ'ল। কেনেকুৱা পালে বাৰু আপোনালোকে মোৰ ৰেচিপিটো জনাবচোন। মই বাকীবিলাক ৰুম সৰা মোচা কৰিলোঁ ৰাতিপুৱা, কিন্তু এইটো ৰুম থাকি গৈছিল। এতিয়া ভাত বনোৱাৰ মাজতে ৰুমটো মই চাফা কৰি দিছোঁ। এয়া কাৰেণ্ট অহাৰ লগে লগে মই মেচিনত কাপোৰখিনি ধুই দিছোঁ। কাৰেণ্ট আহোঁতে 2টাই বাজিলে। আমি ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া মই কাপোৰখিনি ভালকৈ ধুই পেলাই মোকোলাই দিওঁ ড্ৰাই কৰি। শুকাই নুশুকাই নাজানো আৰু আজি। এয়া মই কাপোৰখিনি ধুই লওঁ। চাৰে 4টা বাজিলে। মোৰ কাম কৰি হোৱাই নাইকিয়া। আজি কাপোৰ ধুওঁতেই মোৰ বহুত পৰ লাগি গ'ল। 2টা বজাত কাৰেণ্টটো আহিছেহে। আকৌ পানী উঠাইছোঁ। পানী উঠাই মেচিনত কাপোৰ দি পেলাই কাপোৰখিনি ধুইছোঁ। ধুই ড্ৰাই কৰিয়ে মোকোলাই দিছিলোঁ। এতিয়া অলপ কাপোৰ শুকালে মই সামৰি আনিলোঁ, কিন্তু অলপ কাপোৰ আছেই। একো নাই, এতিয়া দিন দীঘল থাকক, শুকাই যাব অলপ বতাহ মাৰিলে। আজি খুব ভাগৰ লাগিলে কাম কৰি পেলাই। তথাপিও একো নাই, ভাল লাগিল, কাৰণ ঘৰখন চাফা হ'ব। সদায় ঘৰখন চাফাই কৰোঁ, কিন্তু এনেকৈ গোটেই ঘৰ সৰা মোচা বা চববিলাক বস্তু ধোৱা পখলা নহয়। আজি গোটেইবিলাক বস্তু ধোৱা পখলা হৈছে। এইবিলাক কাম কিবা অকেজনতহে কৰা হয়। আৰু পিছত চাবচোন, গোটেই ঘৰখন চাফা লাগে, মনটোও ভাল লাগে। আমাৰ ঘৰখন ঠিক তেনেকৈ ইমান ডাঙৰ নহয়। যিখন ঘৰ তাকে ভালকৈ চাফাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এইকণ সময় বহিছোঁ আৰু বহুতেই ভাবিছোঁ যে মই মোৰ ব্লগটো আজি আৰু দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰোঁ। আপোনালোকেও বেছি দীঘলীয়া হৈ গৈ থাকিলে আমনি পাব চাই। আৰু আকৌ মই পুনৰ কৈছোঁ, মোৰ চেনেলটো যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, তেতিয়াহ'লে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই।